আৰু গুৱাহাটীৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ নিখোজৰ খবৰ ইউটাৰ্ণ ঘৰৰ পৰা ওলাই পৰিয়ালক বিভ্ৰান্তি কৰি দুটা দিশত দুখনকৈ উবেৰ বাহন বুক কৰিছিল ভাৱনা শৰ্মাই কালিৰ দিনটোত যিহেতুকে ভাৱনা শৰ্মা বিদ্যালয়লৈ ওলাই যোৱাৰ পিছতেই সন্ধানহীন হৈ আছিল ভাৱনা শৰ্মা আৰু পৰৱৰ্তী সময়ত ৰেপিড' বাইকেৰেহে খানাপাৰালৈ গৈছিল ভাৱনা শৰ্মা দিশ সলনি কৰি পল্টন বজাৰ ফালে গৈছিল ভাৱনা 70 টকা দি ৰেপিড' বুক কৰিছিল ভাৱনা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৰেপিড' ড্ৰাইভাৰো মহানগৰী এটিএমৰ পৰা 7,000 টকা উলিয়াইছিল ভাৱনা শৰ্মাই ভাৱনাৰ সৈতে শ্বিলঙত যেনেকৈ খবৰ ওলাইছিল যে ভাৱনাৰ সৈতে শ্বিলঙত যুৱকক উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমান আৰক্ষীৰ সূত্ৰে জানিবলৈ পোৱা গৈছে যে ভাৱনাৰ সৈতে শ্বিলঙত নাই কোনো যুৱক শ্বিলঙৰ হোটেলত অকলে উদ্ধাৰ কৰা হৈছে ভাৱনা শৰ্মাক সমগ্ৰ ঘটনাত কোনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ ইউটাৰ্ণ ঘৰৰ পৰা ওলাই পৰিয়ালক বিভ্ৰান্তি কৰি দুটা দিশত দুখনকৈ উবেৰ বাহন বুক কৰিছিল ভাৱনা শৰ্মাই পৰৱৰ্তী সময়ত ৰেপিড' বাইকেৰে খানাপাৰালৈ গৈছিল ভাৱনা শৰ্মা আৰু বৰ্তমান সময়ত কিন্তু ৰেপিড' ড্ৰাইভাৰে বিস্ফোৰক মন্তব্য কৰিছে যে খানাপাৰালৈ নহয় গুৱাহাটী ইউনিভাৰ্চিটিলৈহে গৈছিল ভাৱনা শৰ্মা আৰু দিশ সলনি কৰি পল্টন বজাৰ ফালে গৈছিল ভাৱনা আৰু 70 টকা দি ৰেপিড' বুক কৰিছিল ভাৱনা শৰ্মাই মহানগৰী এটিএমৰ পৰা 7,000 টকা উলিয়াইছিল ভাৱনাৰ সৈতে যিহেতুকে খবৰ বিয়পিছিল যে শ্বিলঙত 3গৰাকী যুৱকক উদ্ধাৰ কৰা বুলি কিন্তু বৰ্তমান আৰক্ষীৰ সূত্ৰই জানিবলৈ পোৱা গৈছে যে শ্বিলঙৰ হোটেলত অকলে উদ্ধাৰ হৈছে ভাৱনা শৰ্মা আৰু সমগ্ৰ ঘটনাত কোনো জড়িত থকাৰ সন্দেহ আৰক্ষীৰ এই মুহূৰ্তত আৰক্ষীৰ মন্তব্য আছে আমি মন্তব্য পুৰে শুনাব বিচাৰিছোঁ তাইহে ক'ব পাৰিব আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ কোনে কি পৰিস্থিতি তাই কি হ'ল তাৰমানে যিহেতু ইয়াত পইচাটো লৈছে আৰু 70 ৰুপিছৰ মানে হেৰিও কৰিছে মানে ৰেপিডো লৈছে 70 ৰুপিছ দি ৰেপিডটো মানে হেৰি কৰিছে চ' আমি সেই গোটেইখিনি বস্তুকে আমি হেৰি কৰি আছোঁ চাই আছোঁ তাই মানে হেৰি ৰাতিপুৱাই মানে 11-12 বজাত দিনত কালি তাইৰ মানে টুৱাৰ্ডছ গুৱাহাটী মুভ কৰিছে ইয়াৰ পৰা মানে নিজে লৈ যাব পাৰে নে আপোনালোকৰ এনে প্ৰাৰম্ভিক তদন্তত কি প্ৰাৰম্ভিক তদন্তত এতিয়া চাওক মানে তাইক যিহেতু পোৱা গৈছে গতিকে মানে আমি কিবা এটা এজিউম কৰাতকৈ তাইক যদি আমি সুধি লওঁ ভালকৈ তেতিয়া নিশ্চয় ভাল হ'ব কি হৈছে তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই তেনেকুৱা ধৰণৰ তেওঁৰ ঘৰ মানুহৰ লগত বা ছোৱালীজনী ফালৰ পৰাও তেনেকুৱা কোনো সম্ভাৱনা এটা নাই হয় আমি আমাৰ টীম শ্বিলঙত গৈছে চ' শ্বিলঙত তাই কি পৰিস্থিতি তাত মানে কেনেকৈ পালেগৈ সেইখিনিও আমি চাম কিমান সময় লাগিব চাওক তাতে দুই এটা কথা তাইৰ পৰা জানিব বিচাৰিব নিশ্চয় পুলিচে আৰু মানে কোন হোটেলত কেনেকৈ কি পৰিস্থিতি তাই গৈ পালেগৈ পল' টাৱাৰ কেনেকৈ পালেগৈ চ' সেইবিলাক অলপমান চোৱা জড়িত আছে হয় জড়িত থাকিব পাৰে আৰু সেইকেইটাই আমি মানে বস্তুখিনি চাম আৰু ভালকৈ চাম মানে বস্তুটো হৈছে কি চাওক অপহৰণ মানে তাই মানে ঘৰৰ পৰা ওলাই আহিছে ৰেপিড'খিনি আপোনালোকে দেখিছে এই হেৰিখিনি উবেৰখিনি কেঞ্চেল কৰাৰ পিছত এটিএমৰ পৰাও পইচা উলিয়াইছে 7,000 ৰুপিজ উলিয়াইছে তাৰপিছতে কি পৰিস্থিতিত গৈ আকৌ মানে সেইফালে গ'ল আৰু ৰেপিড'ত উবেৰ যাব লাগিছিলেতো LGB ফালে কি পৰিস্থিতিত উল্টাপাকে মানে উবেৰ বুক কৰা হৈছিলে তেওঁ সেইটো হয় তেওঁ মানে যোৱা মাৰ্চ মাহতে লাষ্টৰ ফালে চাকৰিটো বাদ দিলে আৰু সেই মাহৰ দৰমহাহে পাবলৈ আছিলে সেই মাহৰ দৰমহাটোহে ল'বলৈ তাই মানে যোৱাৰ কথা আছিলে মাক দেউতাকক তেনেকুৱা কৈ আহিছে তাৰপিছতহে মানে ফোন যোগে আৰু কাৰোবাৰ লগত তেওঁৰ যোগাযোগ হৈছিলে নেকি যেহেতু আপোনালোকে ইতিমধ্যে গোটেই যে লাষ্টবাৰৰ বাবে তাৰ লগত কথা বতৰা হৈছিলে কিবা তেনেকুৱা তথ্য আপোনালোকৰ হাতত হয় ফোন যোগে মেইনলি কিছুমান মানুহৰ লগত আছে আমাৰ অসমৰ বাহিৰৰ মানুহৰ লগত আছে তেওঁলোকৰ পৰিয়ালৰ মানুহ বন্ধু তাই বেংগলোৰত যিহেতু পঢ়া সেই হিচাপে যোগাযোগ আছে হয় 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 কালিৰ দিনটোত নাই কালিৰ দিনটোত সিহঁতৰ মাকৰ ঘৰৰ লগত
মানে যেতিয়া মানে হেৰি মোবাইল ছুইচ অফ কৰাৰ আগতে তাই যোগাযোগ কৰিছেতো মানে মই এনেকুৱা সমস্যা হৈছে বুলি কৈ কিনে সেইবিলাক আছে আৰু ল'ৰাটো কৈছে যে মই মানে উবেৰত গৈ আছোঁ বুলি কৈছে আৰু হৰেজ দুখনকৈ উবেৰটো কেঞ্চেল কৰাটো আমি দেখিলোঁ তাৰপিছত আকৌ কৈছে যে উবেৰত গৈ আছোঁ বুলি মানে বস্তুটো আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় মানে বস্তুটো ওলাব কি হৈছিলে